নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ সকলোৱে যেন ভালে আছে। আজি আমি আলোচনা কৰিম আমাৰ চুবুৰীয়া দেশ পাকিস্তানৰ বিষয়ে। বন্ধুসকল, পাকিস্তান হৈছে এনে এখন দেশ যাৰ ভিতৰত লুকাই থকা বহুতো তথ্য আছে যি আজিও বিশ্ববাসী জ্ঞাত নহয়। সেয়ে আজি ভিডিঅ'টো জানিম পাকিস্তানৰ কিছুমান ৰহস্যময় তথ্যৰ বিষয়ে। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত যদি আপুনি আমাৰ ফুল ফেক্ট চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো ক্লিক কৰক। তেনেহ'লে বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। বন্ধুসকল, পাকিস্তানৰ অফিচিয়েল নাম হৈছে ইছলামিক ৰিপাব্লিক অফ পাকিস্তান। বন্ধুসকল, পাকিস্তানৰ মুঠ জনসংখ্যা হৈছে 22 কোটিতকৈ অধিক আৰু জনসংখ্যা ঘনত্ব হৈছে 288 জন প্ৰতি বৰ্গ কিলোমিটাৰ। আৰু জনসংখ্যাৰ ক্ষেত্ৰত পাকিস্তান বিশ্বৰ 5ম স্থান দখল কৰিছে। বন্ধুসকল, পাকিস্তানৰ নাম দুটা শব্দ যোগ হৈ পাকিস্তানৰ নামটো হয়, যেনে পাক আৰু স্থান। পাক অৰ্থাৎ পবিত্ৰ আৰু স্থান অৰ্থাৎ ঠাই, যাৰ অৰ্থ হৈছে পবিত্ৰ ঠাই। আপোনালোকে ভাবে চাগে পঞ্জাৱ অকল আমাৰ ভাৰতবৰ্ষৰ অংশ, কিন্তু এনে নহয়। আধা অংশ পঞ্জাৱ পাকিস্তানতো আছে। আপুনি জানি আচৰিত হ'ব যে পাকিস্তানৰ 50% লোক পঞ্জাবী। বন্ধুসকল, পাকিস্তানৰ ৰাজধানী হৈছে ইছলামাবাদ আৰু দেশখনৰ বৃহত্তম জিলা হৈছে কাৰাচী। পাকিস্তানত মুছলমানৰ জনসংখ্যা সকলোতকৈ বেছি। ইয়াত মুছলমানৰ জনসংখ্যা 95% আৰু বাকী 5% জনসংখ্যা হিন্দু আৰু খ্ৰীষ্টান লোকৰ। পাকিস্তান চৰকাৰ অনুসৰি 70,000 লোক পাকিস্তানী বিদেশত বাস কৰে। বন্ধুসকল, পাকিস্তানৰ চৰকাৰী ভাষা হৈছে উৰ্দু, কিন্তু ইয়াত মাত্ৰ 8% লোক উৰ্দু ভাষা কয় আৰু বাকী 92% পঞ্জাবী ভাষা কয়। বন্ধুসকল, আপোনালোকে কাৰাকোৰম ঘাইপথটোৰ নাম নিশ্চয় শুনিছে, যি বিশ্বৰ সৰ্বোচ্চ পকী পথৰ ভিতৰত এটা, যি পাহাৰ কাটি বনোৱা হৈছে, যাৰ দৈৰ্ঘ্য হৈছে 1300 কিলোমিটাৰ আৰু এই ঘাইপথটো কাৰাকোৰম পাহাৰৰ মাজেৰে গৈছে, যিয়ে ঘাইপথটো পৰ্যটকসকলক আকৰ্ষিত কৰে। বন্ধুসকল, আপোনালোকে জানেনে বিশ্বৰ বৃহৎ এম্বুলেন্স নেটৱৰ্ক পাকিস্তানতে আছে, যি গিনিজ বুক ৱৰ্ল্ড ৰেকৰ্ডৰ নাম অন্তৰ্ভুক্ত আছে। বন্ধুসকল, পাকিস্তানক বিস্ফোৰণ আৰু সন্ত্ৰাসবাদী দেশ বুলি কোৱা হয়, কাৰণ দেশখনত প্ৰতিদিনে সন্ত্ৰাসবাদৰ ঘটনা আপুনি নিশ্চয় শুনিবলৈ পাব। পাকিস্তানে বিশ্বৰ সন্ত্ৰাসবাদীক আশ্ৰয় দিয়াৰ বাবে বিখ্যাত, সেইবাবে পাকিস্তানক সন্ত্ৰাসবাদৰ ঘৰ বুলি কোৱা হয়। বন্ধুসকল, আপোনালোকে জানেনে পাকিস্তানৰ ৰাষ্ট্ৰীয় ভাষা হৈছে উৰ্দু। পাকিস্তানৰ ৰাষ্ট্ৰীয় ড্ৰিংক হৈছে কুঁহিয়াৰ ৰস আৰু বন্ধুসকল ৰাষ্ট্ৰীয় ফল হৈছে আম। বন্ধুসকল, বিশ্বৰ প্ৰথম আৰু আটাইতকৈ পুৰণি নিমখৰ খাল পাকিস্তানতে আছে। বন্ধুসকল, আপোনালোকে জানেনে বিশ্বৰ সকলোতকৈ বেছি ফুটবল তৈয়াৰ এইখন দেশতে হয়। আপোনালোকে চিয়ালকোটৰ নাম নিশ্চয় শুনিছে। ইয়াতে বিশ্বৰ কি শতাংশ ফুটবল তৈয়াৰ কৰা হয় আৰু বেলেগ বেলেগ ঠাইলৈ পঠিওৱা হয়, আৰু ইয়াত আজিও ফুটবলক হাতেৰে চিলোৱা হয়। বন্ধুসকল, আপোনালোকে জানেনে বিশ্বৰ সকলোতকৈ বেছি ইণ্টাৰনেট ব্যৱহাৰ কৰা দেশসমূহৰ ভিতৰত পাকিস্তান 20 নম্বৰ স্থানত আছে। পাকিস্তান এতিয়ালৈকে মাত্ৰ 2টা নোবেল বঁটা লাভ কৰিছে। 1979 চন আব্দুছ ছালামক পদাৰ্থ বিজ্ঞানৰ বাবে আৰু মালাল ইউছুফজাইক 2014 চনত শান্তিৰ বাবে দিয়া হৈছিল। বন্ধুসকল, ভাৰতৰ পিছত পাকিস্তান হৈছে এনে এখন দেশ য'ত 60টাতকৈ অধিক ভাষা কোৱা হয়। বন্ধুসকল, আপোনালোকে জানি আচৰিত হ'ব যে পাকিস্তানত পবিত্ৰ ৰমজান মাহত আপুনি ঘৰৰ বাহিৰত একো খাব নোৱাৰে, কিয়নো ইয়াক অবৈধ বুলি মনা হয়। যদি আপুনি মুছলমান নহয় তথাপি আপুনি এই নিয়ম পালন কৰিব লাগিব। বন্ধুসকল, যদি আপুনি বিনা অনুমতিত পাকিস্তানত কাৰোবাৰ মোবাইল ফোন টাচ কৰে তেনেহ'লে ইয়াক অবৈধ মনা হয়, যাৰ ফলত আপোনাৰ 6 মাহ কাৰাবাস হ'ব পাৰে। বন্ধুসকল, আপুনি জানেনে পাকিস্তানে দেশৰ কোনো নাগৰিককে ইজৰাইল ভ্ৰমণৰ বাবে ভিছা প্ৰদান নকৰে, কিয়নো পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে ইজৰাইলৰ কোনো দেশ বুলি নাভাবে। আপুনি জানি আচৰিত হ'ব যদি আপুনি পাকিস্তানত অধ্যয়ন কৰে আৰু আপোনাৰ অধ্যয়নৰ বাবে 2 লাখ টকাতকৈ অধিক খৰচ হয়, তেনেহ'লে আপুনি চৰকাৰক 5% কৰ পৰিশোধ কৰিব লাগিব। পাকিস্তান হৈছে পৃথিৱীৰ এনে এখন দেশ য'ত ৰাষ্ট্ৰপতি হ'বলৈ আপোনাৰ কোনো অৰ্হতাৰ প্ৰয়োজন নহয়। কিন্তু যদি আপুনি এখন বিদ্যালয়ত কাম কৰিব বিচাৰে তেনেহ'লে আপুনি ইয়াৰ বাবে শিক্ষিত হ'ব লাগিব। হিমালয়ৰ পাছত কেটো হৈছে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত, যি পাকিস্তানতে আছে। পাকিস্তানৰ চলচ্চিত্ৰ উদ্যোগক ললিউড বুলি কোৱা হয়, য'ত উৰ্দু, পশ্তু আৰু পঞ্জাবী ভাষাৰ চলচ্চিত্ৰ নিৰ্মাণ কৰা হয়। বন্ধুসকল, আপুনি জানেনে পাকিস্তানত স্বাধীনতা দিৱস 14 আগষ্টত উদযাপন কৰা হয়, আনহাতে ভাৰতবৰ্ষৰ এদিনৰ পাছত 15 আগষ্টত স্বাধীনতা দিৱস উদযাপন কৰা হয়। পাকিস্তানৰ ৰাষ্ট্ৰীয় খেল হৈছে ক্ৰিকেট আৰু 1992 চনত পাকিস্তানে প্ৰথমবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল আৰু 2009 চনত T20 বিশ্বকাপ জয় কৰিছিল। বন্ধুসকল, এয়াই আছিল পাকিস্তানৰ কিছুমান ৰহস্যময় তথ্য। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। ভাল লাগিলে লাইক কৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। আৰু যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।